আজি ভাত খাওঁতে কলিজাৰ ইমান ফূৰ্তি কিয় আৰু ইমানবোৰ গুড় ক'ত পালোঁ আৰু কলিজাৰ ইমানবোৰ বস্তু কোনে দিলে কিয় পাইছে সকলোখিনি দেখাই যাম। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। নমস্কাৰ, আকৌ এটা নতুন ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম। এয়া চাগে আপোনালোকে দেখি ভাবিছে কি হৈছে, ল'ৰা ছোৱালীৰ খেল। ককা আইতাকৰ ঘৰলৈ গ'ল যে পৰীক্ষা শেষ কৰি দুইটা আলফুল আৰু কলিজাই দুইটাই মানে অকল বোকা পানী খেল, আৰু আমিও বাধা দিয়া নাই, আমিও সৰুতে খেলিছিলোঁ। আৰু তাহাঁতি মানে তিনিচুকীয়াত থাকিলেতো খেল কি বস্তু, এইবোৰ বোকা পানীয়ে যে খেলিব পাৰে সেইখিনিতো গম নাপায়। সেইটো কাৰণে এতিয়া ককা আইতাকৰ ঘৰলৈ গৈ পেলাই মানে গোটেই অকল আৰু মাটি খান্দিছে আৰু চুইমিং পুল বনাইছে। এইফালে আকৌ দেউতা আৰু ভণ্টি মিলি পূৰা ৰঙা আলু খন্দাত ব্যস্ত। ঘৰ বনাবলৈ আনি থোৱা বালি অলপ দমাই থোৱা আছিলে, তাতে দেউতাই আগ অলপ দি থৈছিলে, তাতে ইমানেই বোলে ৰঙা আলু হ'ল নহয়, খাই খাই আমনি লাগি গ'লগৈ বোলে মাহঁতৰ, আৰু ডাঙৰ ডাঙৰ হৈছিলে। এয়া আকৌ দেখিছেনে, ভণ্টি আৰু মায়ে মিলি বনাইছে তিলৰ পিঠা। কাৰণ ভণ্টি অকণমানিজনী আলফুলে তিল দিয়া বস্তু খাই বিৰাট ভাল পায়, সেইকাৰণে মায়ে বোলে নাতিনীয়েকলে তিলৰ পিঠা বনাইছে। আৰু সেয়া আকৌ গুড় আনিলে দেউতাহঁতৰ ওচৰতে গুড় পেৰে। আমিও গুড় পেৰা দেখা নাই, আৰু ল'ৰা ছোৱালীকেইটাকো গুড় পেৰা দেখাই আনিলেগৈ। তাহাঁতি বিৰাট ফূৰ্তি, লিকটীয়া গুড় পাই যে ক'ব নোৱাৰা হৈ গৈছে, মানে দুইটাৰ মাজত কাজিয়া হৈ গৈছেগৈ। ইটোৱেহে বোলে বেছি খালে, সিটোৱে বেছি খালে, পূৰা হুলস্থুল। খোৱা আজৰি হ'লোঁ, তাৰপিছতে আকৌ সি কৈছে যে বৰ্তা দিনত আহিছিলে, মোক মাতি থৈ গৈছে, দেউতা ব'লা। তাৰপিছতে বৰ্তাকৰ লগত ওলাই গৈ পেলাই আমাৰ কলিজাৰ এইখিনি বস্তু মানে তাৰ মানে ৰিজাল্ট দিলে, ৰিজাল্ট বহুত ভাল হ'ল বুলি শুনি পেলাই বৰ্তাকে কলেজত বোলে পাৰ্টিও দিলে, আৰু লগতে তাৰ কাৰণে এইখিনি বস্তু আনিলে। আৰু বস্তুখিনি পাই এনেকুৱা ফূৰ্তি নহয়, বৰ্তাই এইটো দিলে সেইটো দিলে দেখাই দেখাই ততেই পোৱা নাই মানে। বৰ্তাক আৰু মুঠতে ব্যস্ত আৰু বৰ্তাকৰ লগতে। তাৰপিছতে ডিমাণ্ড আকৌ কি বোলে, মাহীয়েকে একদম পোলাও মাংস আৰু পনীৰ বনাই দিব লাগে পৰীক্ষা ভাল হোৱাৰ কাৰণে। সৰু ল'ৰা ছোৱালী যে, মুঠতে পৰীক্ষা দিলে ভাল হ'ল আৰু এতিয়া একদম মানে পূৰা একদম খানা বনাই দিব লাগে, পাৰ্টি কৰিব বোলে। এয়া আমাৰ দেউতাই চাই আছেগৈ হৈছেনে নাই হোৱা, মানে মা আৰু ভণ্টীয়ে মিলি পূৰা খানা বনাই আছে। আৰু এইফালে আমি বোলো খানা বনোৱাৰ মাজতে ফটো দুখনমানো মাৰি লওঁ, ফটো মেইন ন। সেইটো কাৰণে ফটো দুখনমানো মাৰি ল'লোঁ আমি গোটেইকেইটা একেলগে আছোঁ যেতিয়া মাহঁতৰ ঘৰত। আৰু মাহঁতৰ ঘৰত থকা বুলি ক'লে মনটো বেলেগেই কিবা এটা ভাল লাগে ন। এয়া আকৌ ভণ্টি একদম পোলাও বনাইছে, পনীৰ বনাইছে, মাংস বনালে, চব বনাই মেলি ৰেডি। আৰু টিকলাকেইটাই বোলে আজি তলত খাব, পাৰ্টি কৰিব মানে, সেইকাৰণে তলত খাব বুলি কোৱাৰ লগালগ আকৌ ভণ্টিয়ে বোলে যোগাৰ কৰি তাহাঁত তিনিটাক দিয়ে দিওঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ খাইছে নহয়, আৰু মানে লগ পালে ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈও খায়। আৰু মানে আমাৰ ল'ৰাটোৱে একদম মানে মাহী বিৰাট ধুনীয়া হৈছে, বিৰাট ধুনীয়া হৈছে কৈ ততেই পোৱা নাই। তেতিয়াহ'লে আৰু ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, তেতিয়াহ'লে বাই বাই।